গীতৰ কথা কৈছিলে তেতিয়া মই বেলেগ এটা গাইছিলো আনন্দৰাম দাসৰ গীত গাইছিলো এবাৰ মই গাম ৰুদ্ৰ বৰাৰ গীত এটা গাম ঠিক আছে পথাৰৰ গীত বুলি ক'লে আচলতে বহুত গীত মনত পৰে তাৰ মাজৰ পৰা বাছি উলিওৱাটো বহুত দিগদাৰ মোৰ কাৰণে যে মই কোনটো গাম কোনটো ভাল লাগিব কোনটো বেয়া লাগিব বাছিব নোৱাৰো তথাপিতো এটা গীত গাইছো ঠিক আছে মোৰ পথাৰৰ বিদ্যাসাগৰ বা